হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ আজি মই যাব ওলাইছোঁ এটা এনেকুৱা জেগাত যিটো জেগাত আপোনালোককো লৈ যাম আৰু সেইটো জেগাত হয়তো আপোনালোকে গৈ পাইছে, সেইসকলেহে গৈ পাইছে যিসকলে মানে নিজকে সলনি কৰিবলৈ গৈছে। তো গাইজ সেইটো জেগাত যোৱা মানে আপোনালোকে 1 টকাৰ মূল্য বুজি পোৱা। তো আমি দিনত কিমান পইচা বৰবাদ কৰি দিওঁ, কিছুমানে যদি স্মক কৰে, কিছুমানে যদি গুটখা খায়, কিছুমানে যদি ড্ৰিংকছ কৰে, বহুত টকা পইচা উৰুৱাই দিয়ে। কিন্তু সেই পইচাটো যদি আমি নোপোৱা হৈ যাওঁ 3 মাহ 4 মাহৰ কাৰণে, আমি কি কৰিম? পাগলা হৈ যাওঁ হয়নে গাইজ? তো চাই থাকক, গৈ আছোঁ। বাচেণ্টিখন বঢ়িয়াকৈ ধুই থৈ দিছোঁ, ভাঙা চিঙা বাচেণ্টি গাইজ। তথাপি আৰু এতিয়া যাব ওলাইছোঁ আৰু জাকিৰ ভাই ধুনীয়াকৈ এনেকৈ ৰখি আছে মোক লাগিন। আৰু এতিয়া আমি গৈ আছোঁ জাকিৰ ভাইৰ লগত। মেইন পাৰ্টটো হৈছে ইয়ে চবখিনি ক'ব আপোনালোকক। আৰু ধুনীয়াকৈ 100 টকাৰ তেল ভৰাই লৈ মই যাব ওলাইছোঁ জলাহত, আমাৰ ঘৰ চাংচাৰিত। মাজতে আপোনাৰ এইমছখনৰ পিছফালে জ্বলা, আৰু তাতেই যাম মই নিচা মুক্তি কেন্দ্ৰত, যাক নেকি ৰিহাব চেণ্টাৰ বুলিও আমি কওঁ। তো আপোনালোকক গোটেইখিনি ফুল্লি ডিটেইলত দেখুৱাম। তো বলক মোৰ লগত একেলগে চাই থাকক আৰু ধুনীয়াকৈ এটা ৰেড বুল খাই আমি যাব ওলাইছোঁ। কি কোৱা চাওঁ দে বাচেণ্টিখন কুত্তা ৰকম দৌৰাই দিছোঁ, কাৰণ মোৰ আগে জাকিৰ যাই আছে। এইখন জ্বলা শৰাইঘাট ব্ৰিজ। আৰু মই ধুনীয়াকৈ মোৰ বাচেণ্টিখন এটা পাৰ্কিং কৰিলোঁ। মই আহি পাইছোঁ ৰিহাব চেণ্টাৰত আৰু আপোনালোকক ভিতৰলৈ লৈ গৈ মই দেখুৱাম কি পৰিস্থিতিত ৰিহাব চেণ্টাৰখন চাব। বাকী আপোনালোকে চাই থাকক। ইমান ধুনীয়া কুকুৰৰ পোৱালিটো মৰম লাগিছে। আৰু এয়া হৈছে মেইন গেট। ইয়াতে চিকিউৰিটি থাকে, মানে কোনোবা ল'ৰা আৰু ষ্টাফে সিহঁতৰ। এতিয়া মোক খুলি দিব আহি কেনে। হয়, ভাল খবৰ। আৰু মানে কোনো পাৰ্মিশ্যন নোহোৱা কাৰণে মানে বাহিৰত যাব নোৱাৰে। এই গেটত তাৰমানে নন ষ্টপ তালা লগাই থাকে। এতিয়া বাহিৰৰ পৰা ল'ৰা এজন আহিব আৰু তালাটো খুলিব, মানে বিনা পাৰ্মিশ্যন তাৰমানে একো নহয় আৰু। সেইকাৰণে বাহিৰত যাব লাগিলে মানে পাৰ্মিশ্যন লাগিবই। গেটৰ ভিতৰত সোমাই মই প্ৰথমতে অফিচ ৰুমত আহিলোঁ। এইজনে হ'ল এই চেণ্টাৰৰ স্বত্বাধিকাৰী। তো ইমৰান কা খবৰ ভালনে? একদম। বাকী কেনেকুৱা চলি আছে? আছে ঠিকে চলি। আচ্ছা, তাতে যাওঁ নেকি মই? বাছ, বাকী চেণ্টাৰ কেনেকুৱা চলি আছে? চেণ্টাৰ চলি আছে ধুনীয়া, ভালে চলি আছে। বা এনেকুৱা এটা আজিৰ দিনত কাম কৰি আছোঁ, নিজে কিছুমান জেগাত প্ৰাউড ফিল কৰোঁ। বা যিখিনি ল'ৰা ধৰি লওক আজিৰ দিনত নিচাৰ কবলত ডুবি আছে, সেইখিনি ল'ৰাৰ লগত আজিৰ দিনত সিহঁতক ভাল কৰাৰ কাৰণে এটা নতুন প্ৰচেষ্টা। বা আমি সিহঁতৰ লগত কষ্ট কৰি আছোঁ, ল'ৰাকেইটা ভালে থাকক বা ভাল হওক, সমাজখন ভাল হওক। ট্ৰিটমেণ্টটো চলি আছে এনেকৈ। ডক্টৰ আছে, আমাৰ নাৰ্ছ আছে। নাৰ্ছ আজিতো ছানডে হয়, নাৰ্ছ অহা নাই, ছুটীত আছে। ডক্টৰ আছে জ্যোতিৰ্ময় দাস। মানে ইমান কা সিহঁতৰ ডেইলি ট্ৰিটমেণ্টটো প্ৰচেছটো কেনেকুৱা? ফাৰ্ষ্ট আমাৰ এটা চিডিউল আছে, যিহেতুকে এটা ড্ৰাগ এডিক্ট, এটা এডিক্ট পাৰ্চন টোটেলি মানে সেই হৈ যায়, মানে আনমেনেজেবল হৈ যায় গোটেইখিনি বস্তু। বা খোৱা লোৱা হওক বা তাৰ গা ধোৱা বা সেই গোটেইখিনি বস্তুৱে আনমেনেজেবল হৈ যায়। তো আমি আমাৰ ট্ৰিটমেণ্টৰ প্ৰচেছ থাকে, ট্ৰিটমেণ্ট কোৰ্চ থাকে 4 মান্থ to 6 মান্থ। আৰু সেই 4 মান্থৰ পৰা 6 মান্থৰ ভিতৰত আমি এটা ল'ৰাটোক এটা নতুন জীৱন দিয়াৰ কাৰণে চেষ্টা কৰোঁ। তো গোটেইখিনি আমাৰ এটা প্ৰচিডিউৰ আছে, যে 7:45 উঠিব লাগিব, মৰ্ণিং চাহ মানে টি আছে 8টা বজাত, য়োগা হয় 8:15। সেনেকুৱা এটা মানে গোটেইখিনি প্ৰচিডিউৰ আছে। বা সময়ত গা ধুব লাগিব, সময়ত ক্লাছ কৰিব লাগিব, সময়ত গেম খেলিব লাগিব, সময়ত মানে ধৰি লওক টিভি টাইম থাকে, গেমিং টাইম থাকে, গোটেইখিনি এটা সময়ত হয়। য'ত নেকি সি বাহিৰৰ ট্ৰিটমেণ্টটো ক্লিয়াৰ হৈ যোৱাৰ পিছত, ইয়াতেতো গোটেই কোনো লাইফ টাইমৰ কাৰণে নাহে। যেতিয়া ধৰি লওক সি ইয়াৰ পৰা ওলাই যাব, ওলাই যোৱাৰ পিছত সি এটা নৰ্মেলি লাইফষ্টাইল মানে দিয়াৰ কাৰণে চেষ্টা কৰিব পাৰিব ঘৰত। যে ৰিহেবত সি 6 মান্থ থকা মানে সি গোটেইখিনি তাৰ লাইফষ্টাইলটো চেঞ্জ হৈ যোৱা। এটা মানে ধৰি লওক ধুনীয়া নৰ্মেল মানুহে যেনেকৈ থাকে, নৰ্মেল লাইফত মানে সি জীয়াবৰ কাৰণে চেষ্টা কৰিব পাৰিব। সেইটো আমাৰ এটা মানে ট্ৰিটমেণ্টৰ প্ৰচেছ। যে ধৰি লওক 6 বছৰ জাৰ্ণিটোত আমাৰ ধৰি লওক 100%ৰ ভিতৰত আমি 80% ল'ৰা আমাৰ পৰা ৰিকভাৰী আছে। আৰু 7:45 ৰাতিপুৱা সময়ত ইহঁতে এনেকৈ প্ৰে কৰে, প্ৰায় 8:15 ইহঁতে য়োগা কৰে। আৰু সিহঁতৰ কিছুমান ক্লাছ থাকে, মানে ক্লাছ আৰু আকৌ এইফালে মাজে মাজে কেৰাম, টিভি, চেছ, এই মানে বিভিন্ন ধৰণৰ খেলা আৰু খেলি থাকিব পাৰে। তো আপোনালোকে চালেই যে কেনেকৈ ইয়াতে মানে বস্তুবিলাক কৰোৱা হয়। তো এতিয়া মানে 2জন পেচেণ্ট আহিব, মই সিহঁতক সুধিম যে কেনেকুৱা কি মানে থাকি কেনেকুৱা পালে কি। তো চাই থাকক আপোনালোকে।
মোৰ লগত আছে এখেত পেচেণ্ট তো এখেতক মানে সোধোঁ আমি বাহিৰৰ দুনিয়াখন কেনেকুৱা আৰু ভিতৰৰ দুনিয়াখন কেনেকুৱা ক'ব গ'লে বাহিৰতো একচুৱেলি মই এডিক্ট আছিলোঁ কিন্তু এতিয়া মই ক'ব পাৰোঁ প্ৰাউডলি যে মই বহুতখিনি ৰিলিফ পাইছোঁ ট্ৰিটমেণ্টে কাম দি আছে এনেকৈ মোৰ ফাৰ্ষ্ট ট্ৰিটমেণ্টেই হয় এখন চেণ্টাৰত মানে মই ফাৰ্ষ্ট টাইম চেণ্টাৰত আহিছোঁ মানে চেণ্টাৰখনত আপোনাৰ কেনেকুৱা লাগিছে চেণ্টাৰখন কিন্তু মোক বহুত হেল্প কৰিছে মোৰ ৰিকভাৰীৰ কাৰণে ঠিক আছে ভাল ন মানে বহুত ফালে হেল্প কৰিছে মানে চবফালে গাইডেঞ্চৰ পৰা ধৰক বা এনে হেল্পিং চবফালে ঠিকেই আছে ডক্টৰে চেকআপত আহে নেকি ইয়াৰে মেডিকেল ফেচিলিটিবিলাক আমি 24 আৱাৰ্ছ পাওঁ এনেই উইকলি বা কোৱাৰ্টাৰলি এনে মান্থলি আহে যিটো ৰেচিডেণ্ট ডক্টৰ আহে আৰু প্লাছ আমাৰ ইয়াতে ওচৰতে এইমছখন আছে 24 আৱাৰ্ছ এই ছাৰ্ভিচটো পাই যাওঁ টেনশ্যনে নাই আমাৰ আপোনালোকে যি ইয়াতে থাকে এই দিনটো আপোনাৰ কেনেকৈ পাৰ হয় অলপ জনাব নেকি আমাৰ এনেই শ্বেডিউল ফিক্স আছে আচ্ছা এনেই ৱেক আপ হোৱাৰ পিছত ৰাতিপুৱা তোমাৰ ধৰা চাহ বিস্কিট দি আৰম্ভ কৰোঁ মানে ব্ৰাছ চ্ৰাছ কৰি পেলাই তাৰপিছত আমাৰ য়োগা হয় মেডিটেশ্যন হয় তাৰপিছত ব্ৰেকফাষ্ট হয় ব্ৰেকফাষ্টৰ পিছত অকণমান ৰিলেক্স হওঁ তাৰপিছত এই কৰোঁ বাহিৰৰ যিবিলাকে নিচা কৰি আছে কিবা এটা মেছেজ দিয়ক আপুনি মেছেজ মানে মই মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কওঁ এডিকশ্যন কোনো একো লাভটো কাকো কৰা নাই সেইকাৰণে একো লাভ কৰা নাই যদি সেইটো বস্তু ষ্টিক কৰি লাভটো নাই সেইটো উল্টা লোকচানে কৰে ফেমিলি ছাইডৰ পৰা বা নিজৰ ফিজিকেলি হওক যিটো মই ইয়াতে আহি পেলাই গম পাইছোঁ যে এডিকশ্যন এটা বেমাৰ এটাই হৈছে আমাৰ ফেমিলিও চাফাৰ কৰি আছে সেইটো কাৰণে ফেমিলি বা ছ'চিয়েল লাইফ চবফালে বেয়াই কৰি আছে এডিকশ্যন যিমান পাৰোঁ আঁতৰি থকাই ভাল নিজৰ কাৰণেও ভাল সমাজৰ কাৰণেও ভাল সঁচা কথা একদম সঁচা কথা গাইজ একদম দাদাই মানে যে ষ্টে এৱে ফ্ৰম এডিকশ্যন দাদাই মানে ভৰি একদম মনৰ পৰা কথাটো কৈছে মানে একদমেই মানে বিলকুল মানা কৰিছে ইয়াৰ দ্বাৰা বুজা মানে তুমি যে ক'লা মই আগতে ড্ৰাগছ খাইছিলোঁ বা ড্ৰাগছ লৈছিলোঁ এতিয়া তুমি মানে ফিউচাৰত ইয়াতেতো সদায় নাথাকো ন তো ফিউচাৰত ইয়াৰ পৰা বাহিৰত গৈ তুমি কি কৰিবা বাহিৰত গৈ মানে ইয়াতে যোনবিলাক শিকিলোঁ নিচাটোৰ পৰা কেনেকৈ দূৰত থাকিব লাগে সেইখিনি বস্তু জানিলোঁ বুজিলোঁ মানে সেইখিনি বস্তু আমাৰ ইয়াতে প্ৰগ্ৰাম আছে প্ৰগ্ৰামত বুজিলোঁ যে কেনেকৈ নিচাটোৰ পৰা দূৰত থাকিব সেইবিলাক বস্তু এপ্লাই কৰিব চেষ্টা কৰিম আৰু এনেকুৱা কিছুমান প্ৰমাণ পত্ৰ সহকাৰে বাহিৰত 5-6জন ল'ৰা ওলাই গৈ ৰেস্কিউ কৰিবলৈ যায় তো আপোনালোকক গোটেইখিনি দেখুৱালোঁ তো এনেকুৱা যদি ভিডিঅ'ত ইণ্টাৰেষ্টেড তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বাকী আজিলৈ বাই বাই গাইছ